বাকী তোমালোকক বহুত টাইম মই দেখি আছো 1 মিনিট তই মাজত নাইবি কিবা এটা কোৱা টাইমত মই কোৱা টাইমত তই মাজত কৈছো তই কাম নাই চাই দে তোমালোকক বহুত টাইম দেখি আছো মই এইখিনি থিয় হৈ আছিলা এই ৰ'দত ঘামি জামি অৱস্থা নাই ঠাণ্ডা খালা না নাই খাইছা ঠিকে আছে বাকী ঘৰ ক'ত তোমালোকৰ তোমাৰ কোৱা তোমাৰ চাংচাৰিতে চাংচাৰিত গৰমো বহুত মৰমো বহুত আৰু ছোৱালীও বহুত নমস্কাৰ ৰাইজ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই পূৰা একদম যাব ওলাইছোঁ ফুল ৰেডি হৈ আমি চাংচাৰিত দোকান দিব যাবলৈ তো আজি দোকান আমাৰ হ'ব চাংচাৰি শৰাইঘাট কলেজৰ ফ্ৰণ্টতে বা ছাইডতে হ'ব আমি এতিয়া গৈ আছোঁ মানে মই পূৰা মানে ৰেডি হৈছোঁ আৰু কিন্তু গৰম আজি পূৰা দিছে ভাল লাগিছে বৰষুণ দিয়াতকৈ ৰ'দেই দিয়ক মই মানে চলিব পাৰোঁ আৰু কিন্তু বৰষুণ দিলে ক'তো যাব নোৱাৰি একো এটা কৰিব নোৱাৰি তো এতিয়া আমি পূৰা যাব ওলাইছোঁ আৰু সিহঁত ৰেডি হৈ আছে বাকীকেইটা মই সিহঁতৰ ঘৰলৈকে যাওঁ এতিয়া মই পূৰা এনেকুৱা ধুনীয়া বতৰৰ সৈতে ৰেডি হৈ এফালে আমাৰ ৰ'দ দি আছে পূৰা বঢ়িয়াকৈ তো মই এতিয়া ফুল ৰেডি এতিয়া যাওঁ বাকী আমাৰ দোকান হ'ব ঠাণ্ডাৰ দোকান আপোনালোকে দেখা পাব বাকী ভিডিঅ'টোৰ লগত চাই থাকিলে হ'ল আৰু কি কৰোঁ কি নকৰোঁ দেখাই থাকিম আপোনালোকক সকলোকেইটা যাওঁ আহি পালোঁ তিথিমানৰ ঘৰ কিন্তু আজিও এই পৰিস্থিতিত মাতি পেলাই এতিয়াও নাই মানুহ ইও আহি ৰখি আছে আমাৰ কাকাই কিমান টাইম হ'ল তোৰ ঘণ্টাৰ বেছি হ'ল ক'ত বা গেছি আহিবা মানুহটো মাতি পেলাই ঘৰত নাথাকে টাইম 11টাত যাম বুলি কৈছে 10টা বাজি 1 মিনিট দেখা নাই কিমান বাজিল চাওঁ কি হৈছে কেইটা বাজিল 10টা বাজিল নে 10টা তিনি হ'ল 11টাত যাম বুলি কৈছে কি কৰিবি আৰু উপায় নাই কি কৰিবি এনেকৈ ৰখি থাকিব লাগে মানে এনেকৈ ৰখি থাকিব লাগে কি কৰিম আৰু সদায় মাতে আৰু এনেকৈ ৰখি থাকোঁ মানুহ মাতি পেলাই ক'ত যায় হা কি হ'ল আৰু কেইটা বাজিল ৰাতিপুৱা নহয় এইবিলাক কথা এটা টাইম টেবুল থাকিব লাগে কেইটা বাজিল কচোন সময় অলপ দেৰি হ'ল সদায় মানুহ মাতে আহি পেলাই এটা বহি থাকোঁ টাইম টেবুল ৰিক্স নাই মানে কি ক'ম আৰু সদায় মাতে হয়নে নহয় কৈছোঁ তই আহি পেলাই বহি আছা মই এটা আহি পেলাই বহিছোঁ সিদিনাখন এটা বহি আছোঁ টাইম টেবুল ঠিক নাই ঐ টাইম টেবুল কি ঠিক নাই ক'ত যায় থকা মানুহ মাতি পেলাই গাড়ী চলাব গাড়ী চলাব নাই আমি এনে মৰছোঁ ঠিকে আছে কথা ক'বা তই কি ৰাওছা চব মই একফালৰ অলপ বহিব নোৱাৰা কামেই নাই একবাৰ নাযাওঁ বুলি কে কিন্তু বহুত কাহিনী আহিছে ৰিয়ান্থিৰ ঘৰ পালোঁ আৰু মানে চাৰ্টটো চেঞ্জ টি চাৰ্টটো চেঞ্জ কৰি আহিলোঁ মানে কি এতিয়া যাব সেই বোলে চবেই ব্লেক ড্ৰেছ পিন্ধি যাব তো সেইকাৰণে ব্লেক চাৰ্ট মাৰি আহিলোঁ দেখ আৰু এতিয়া আমি যাওঁ দোকান দিবলৈ বাকী এফালে আমাৰ ঠাণ্ডা চাণ্ডা পূৰা ৰেডি কি খাব ক'ক' ক'লা খাব এইটো মেৰিণ্ডা নে মেৰিণ্ডা একদম ফুল ৰেডি বাকী আমি পূৰা কালা হৈ ৰেডি হৈছোঁ একদম বঢ়িয়াকৈ যাওঁ এতিয়া চাংচাৰিলৈ লগ পাই আছোঁ তো বাকী গাড়ীচ আমি এতিয়া গাড়ীত বহি লৈছোঁ গোটেইকেইটা এইফালে আমাৰ জাকি কাকা আছে বাকী ধৃতিমান এইফালে ৰিয়ান এইফালে আমাৰ ভাই আছে আমি গোটেইকেইটা এতিয়া গাড়ীত বহি আছোঁ চাংচাৰিলৈ আৰু বতৰ খুবেই ধুনীয়া ৰ'দ বঢ়িয়াকৈ দি আছে ৰাস্তা পূৰা ক্লিন আছে আমি এতিয়া বঢ়িয়াকৈ গৈ আছোঁ দেখ আৰু গোটেইকেইটাক আমি লগ পাই আছোঁ আমাৰ দোকানলৈ বাকী ৰাস্তাৰ কাষেৰে গৈ থাকোঁতে হনুমানজীৰ মন্দিৰ এটা দেখা পালোঁ আৰু তাতে সেৱা কৰিলোঁ আমি আগবাঢ়িলোঁ গাইজ ক্ৰাউড চাওকচোন কিমান মানুহ ৰখি আছে ইয়াতে হয় কি হয় কাকত তই ইয়াতেও আহিছা আজিও আহিছা তই বাকী গাইজ বহুত মানুহ আছে আমি এতিয়া নামো আৰু লাহে লাজ লাগি আছে অলপ লাহে কি কৰা তই কি হয় আমি কি কৰিবা নামে নাই গাড়ী গাইজ বহুত মানুহ হাল্লা হৈ আছে পুৰা কলেজৰ ভিতৰত কলেজৰ ভিতৰত বাকী গাইজ সুধিম আমি শৰাইঘাট কলেজৰ ভিতৰত আহিছোঁ চাংচাৰি ন বেলেগ মানুহ গাইজ ৰাস্তাত বহুত আছে আৰু গৰম হিচাপত বহুত মানুহ আছে তো বাকী গাইজ বহুত ৰ'দ দি আছে ইয়াতে গছৰ এটা মানে গছ এডাল পালোঁ গছৰ ইয়াতে ভাল হ'ব এই গাড়ীখন খালি চাইড কৰি লওঁ নে কি ব্ৰ এটা ভাল হ'ব না জেগাটো পাৰফেক্ট হ'ব এটা ভাল হ'ব ন ভাই দেৰি হ'লেও আৰু উপায় নাই মানে 12টামান বাজিলে ভাল হ'ব তেতিয়া চবকে লগ পাম একেলগে তো আমি দোকানখিনি এতিয়া ইয়াতে দিম আৰু গছ আছে বঢ়িয়া হাৱা দিছে বাকী ভাল নাই পাব কি মাথাটো অৱস্থা নোহোৱা হৈছিল আপোনাৰ কিয় কচোন ন ৰ'দৰ কাৰণে প্ৰব্লেম আছে নেকি বাকী মানুহ কেনে পাইছ এইফালে দেখিছ একদম পূৰা মানুহ আৰু আমি পূৰা ৰ'দত মৰি আছোঁ একদম এই গৰমত অৱস্থা নাই গাইছ আৰু ৰ'দ পূৰা দি আছে না সেইফালে পূৰা তিথিমান আৰু ৰিয়ানহঁতৰ ফেন ফলোইং আমি এফালে আগলৈ ভ্লগ বনাই আছোঁ নেকি গাইছ দেখ মই গাইছ ভবা নাছিলোঁ চাংচাৰিত যি ইমান মানুহ হ'ব তহঁতক চাব যি ইমান মানুহ হ'ব ভবা নাছিলোঁ কিন্তু মানুহ বহুতে আহি গ'ল আপোনালোকে দেখিব পাৰে আৰু টাইমিংটো কলেজৰ টাইম না লেজাৰ দিছে চাগে 12টা বাজিল না ব্ৰ
ভাই ভাই আমাক বহুত সহায় কৰিছে বাকী এতিয়া আমাৰ এই গছৰ তলতে দোকান হ'ব ইয়াতে আমি ৰখি আছোঁ ইয়াতে আৰু ছোৱালী বহুত আছে ইয়াতে গাইছ চাব পাৰে দেখা আপোনালোকক মই ভিডিঅ'টো দেখাই থাকিম বাৰু লাহে লাহে ঐ টেবুল আপুনি ভিডিঅ' কৰি আমাক বস্তু কোনে ভিডিঅ' কিয় নকৰিম ভিডিঅ' কৰিব লাগিব আহা কোৱা কৰিব লাগিব নিশ্চয় নিশ্চয় শুনে পইচাটো মই নেদাওঁ দে ভাই পইচাটো মই অনলি পইচাৰ মালিক মই পইচা তোক নেদাওঁ ভাই না 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 ভাই আৰু মই এতিয়া ঠাণ্ডাখিনি আনিব আহিছোঁ এবাগে টেবুল চেবুল ৰেডি কৰি দিলোঁ বাকী আমাৰ গাড়ী ইয়াতে থোৱা আছে আমি ঠাণ্ডাকেইটা ওলাই লওঁ ঠাণ্ডা চাবা নেকি কিমান আছে কৈছোঁ তুমি আন্দাজ এটা এই আচলটো আছিল তাৰমানে এতিয়া গাড়ী খুলিলোঁ খুলিলে খুলিলে এইফালে আমাৰ ঠাণ্ডা পুৰা একদম মেৰিণ্ডাই কৌকলা পুৰা গৰম হ'লেও উপায় নাই আৰু যিমান ৰ'দ দিছে গাইছ গৰম নহয় কি হ'ব কওকচোন একদম কি ৰ'দ চাওকচোন আৰু ৰ'দটো পুৰা একদম ইয়াতে আছে পুৰা মুখত পৰি আছে একদম আমিতো ক'লেও মানুহ আৰু ক'লেও দেখা আছে গাইছ নহ'লে পুৰা ক্ৰাউড হৈ আছে একদম ভাইটোক লৈ আনতে মোনা খাওঁ চিংলাক কি কৰিম এতিয়া কাম নহ'ব না বস্তুখিনি ভৰন্তে ল'বাই নাজানে আৰু মোনাটো পুৰা চিঙি পেলাক গাইছ সেই মানুহ চাওকচোন কিমান মানুহ আৰু গৰম বহুত দিছে ঐ কাকা ইয়াক কোনে মাতিছি ন ঠাণ্ডাখানি ল'বা দিলোঁ মোনাখান ছিঙি পেলাইছেচোন তই কি কবি তই পইচা হৈছে 1 টকা নাপায় কিন্তু পইচা আনিলে মোক বেগ নালাগে গাড়ী আমাৰ এইফালে ফালে দোকান একদম আৰম্ভ হৈ গ'ল বাকী তাকে কাকা ষ্টাৰ্ট দিছা আজি দোকানী বঢ়িয়াকৈ একদম কাম কৰি আছে পঢ়লি উপায় নাই আৰু তই বেগ লৈছে কিন্তু পইচা পাই বুলিছিলি পইচা কিন্তু 1 টকা নাপায় তই মোনা চিংচা পাই কি পইচা 1 টকা নাপায় দেই পইচা কিন্তু 1 টকা নাপায় গম পাইছা নাই 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 তই নাপা পইচা নাপা কি গাইছ কি চাব মানুহ ইমান মানুহ ভৰ্তি তাৰবাবে আমাৰ দোকান মানে ৰেডি হৈ আছে পুৰা যোনে যি খাই পুৰা এফালৰ পৰা দেখম তই খাবি নেকি ঐ খাবি নেকি তই একো নেদা তোক তই ইটো সদায় চবুতে তই চবুতে আহি মৰা ঐ তই চবুতে আহ ৰ'দ অলপ চাহ আপোনালোকক মই দেখাই দিছোঁ ভিডিঅ'ত এইয়া মানুহ কি মানুহ এইফালে মানুহ আৰু মই গৰমত মৰি আছোঁ চচমা চচমা ভালকৈ দে ন অলপ বেছি ডাঙৰ ভালকৈ দেখা পাম কেইটা চেল কেইটকা হ'ল কেইটকা চেল হ'ল গম পোৱা নাই নেকি হা পইচা কিন্তু তই নেনবি দেই পইচা নেনবি কিন্তু তই চাইড মানুহ বহুত আছে কিন্তু এটা বস্তু মোৰ বেয়া লাগি আছে এতিয়ালৈকে আমাৰ ঠাণ্ডা এটাও চেল হোৱা নাই কাৰণ এই কুফটো আছে এই কুফটো ইয়াৰ কাৰণে চেল হোৱা নাই তোৰ কাৰণে এটা ঠাণ্ডা চেল হোৱা নাই নলবাৰীত কিছু ৰঙিয়াত কিছু চব চেল আকৌ বস্তু ঘূৰি অহা নাই কিন্তু এটা চেল হোৱা নাই কাৰণ তোৰ কাৰণে গম পাইছা ঘৰতো মই খামেই গম পাইছা নাই ক'ব নালাগে মই ঘৰত খামেই কিন্তু বহুত দুখৰ বিলে আজি এটা ঠাণ্ডা চেল হোৱা নাই কি কাৰণত বুজি নাপাওঁ ঠাণ্ডাই খাব আছে নে ঠিঠি মানুহ খাব আছে ক'ব নোৱাৰিছোঁ নে কি আজি মোক পইচা মাৰা বুলি ক'লি হা ঐ কুকুৰ তই আজি পইচা মাৰা বুলি ক'লি তই হা হা আচ্ছা তই এই বদনাম দিলাক না আজি পৰা শুনচোন মোক কাণৰ কাষত আহি পেলাই কোনে কৈছে জানানে ঠিটিমানদাৰ হাতেদি খাম মই সেনেকৈ কৈছে মোক ছোৱালী এটাই কি গম পাওঁ তই কাণৰ কাষত ছোৱালী মই গম নাপাওঁ আহি পেলাই কৈছে মই ঠিটিমানদাৰ মই আকৌ চলা নাই তই আহিলে মাথাটো গৰম হয় মোৰ গম পাইছা তই নাহিবি আহত নামেৰবি পইচা আকৌ পইচা মাৰো আজি 8 টকা নেদা 8 টকা চব খাম মই একফালৰ পৰা 1 টকা নেদাও 1 টকা নেদাও বুজিছা নেদা পইচা খামেই মই পইচা খাম পইচা খাব আহিছোঁ পইচাই খাম নেদা 1 টকা কৈছি নে বৰবাদ কৰিলে জাকিদা বৰবাদ এক মিনিট কি কৈছি কি কৈছা কৈছো আৰু কৈছো মই কৈছোন তই কি কৈছা এনেই দিব লাগে নেকি ছোৱালীটো কিউট আছে আমি কি বান্দাৰ আমি বান্দাৰ আমি বান্দাৰ কি কৈছি জানা তই ছোৱালীটো কিউট আছে ঠাণ্ডাটো এনেই দিব পাৰি আমি বান্দাৰ বান্দাৰ আমি হ'বতো কিমান দিব লাগিব ৰিটাৰ্ণ ঠাণ্ডা কেইটা লৈছি কাকা ভালে আছে তুমি আহিলে ক'ৰ পৰা কাম কৰি আছো পাৰ্টছ নিব আহিছো আচ্ছা 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 হঠাতে দেখোন মানুহ ভৰ্তি হৈ থকা দেখা একদম মানে তোমাৰ এই গৰম নে গৰমত তুমি চাওঁ দোকান দিলে ভাল নে ঠাণ্ডাৰ দোকান দিলে ভাল কোৱাচোন ঠাণ্ডাৰ বেছি ভাল আৰু আৰু ঠাণ্ডাৰ বেছি ভাল মানে কাৰণটো কিয় কোৱাচোন ঠাণ্ডাত অলপ গৰমো আছে নে গৰম আছে আৰু হয়তো কাপোৰ পানী চানী পুহাৰৰ চলি আৰু ভাল হ'ব আপুনি কৈছিল নেমু টেঙাত পেৰিছে মই নিজেও চাহ নাখাওঁ হয় চাহ নেতাই ভালে দে কি কৰে বাকী ভাল বাকী তোমাৰ সেইদিনা ভিডিঅ' এটা পালোঁ তোমাৰ ঘৰৰ কাম চলি আছে বোলে কিবা কিবি ভাড়াত পাম নেকি ঘৰ দে বাকী গাইজ বহুত টাইম মই মানে এটা বস্তু ধৰিব পৰা নাছিলোঁ দুটা ভণ্টি দেখা পালোঁ তই আৰু টুইন নেকি হা তই কাহাৰচোন কাহাৰো তই কাহাৰো তই টুইন নেকি তাকেইতো মই ভাবি আছোঁ অলপ দেখা তাকে পায় কিন্তু মানুহটো দুটাই আছে মই এটা বুলি ভাবিছোঁ বাকী দে ঠিকে আছে ভাল খবৰ
কি নাম তোমালোকৰ ৰিয়া বেগম আৰু তোমাৰ ৰীতা বেগম আচ্ছা 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 ভাল লাগিল লগ পাই ক'ত পঢ়ি আছা তোমালোকে কৰ একাডেমি অ আচ্ছা আচ্ছা আমাৰ ৰূপৰ একাডেমিতে সি গাইজ বহুত টাইম হ'ল মানে মই অলপ একলাগে ঠাণ্ডা খাব আহিলোঁ মানে গলটো বহি গৈছে আকৌ খাই অহা নাই না মই অলপ খাই লওঁ ৰ'ব গৰম কি গৰম গাইজ কি গৰম মানে কৈছোঁ আকৌ তোৰ এতিয়া এই স্বভাৱটো নমলিল নেকি হা এইটোও তই দে বাকী তোমালোকে ঠাণ্ডা খালা খোৱা নাই নেকি কিয় খোৱা নাই নোখোৱা নেকি ক'ৰ পৰা আহিছা তোমালোকে হা চিলা 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 মই গান ওলাই গেছি তাৰমানে কি জানো নাই গাইজ নামৰ আৰু থতে গান থাকেই গম পাইছা না হা দেখিছা নামৰ আৰু থতে গান থাকেই নেকি ব্ৰ চিলা বুলি কৈছে সেইকাৰণে চিলা চিলা আমাৰ 10টা বটলৰ পৰা আৰু লাষ্ট 2টা বাচিছে 8টা পুৰা টোটেলি খতম বাকী খতম হ'ব না কুফাই তো এটা পইচা যি নাপলো পইচা পইচা নাপলা তই বেগ লৈ আছা তোৰ চব আছে পইচা মোৰ তাত কিন্তু 1 টকা নাই দেই মোৰ তাত 1 টকা নাই দোকান পাইছোঁ মই কিয় মোক চব ক'লা পৰি গ'ল বেয়া পাইছে নেকি অলপ পাগত নাই 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 চবুৰ লগত এনেকৈ ক'লি এনেকৈ হয় লাষ্টটো আটাও নাপয় এই হেৰিটো পাবি তই বুজি পাইছা সেইকাৰণে মই এনেকুৱা কৰি লাষ্টটো চবলৈ এনেকৈ থাকিলি তই লাষ্টত আটাও নাপা তই গম পাইছা এটা নাপয় কাম আছে নেকি বাকী তোমালোকক বহুত টাইম মই দেখি আছোঁ 1 মিনিট তই মাজত নাহিবি কিবা এটা কোৱা টাইমত মই কোৱা টাইমত তই মাজত কৈছোঁ কওঁ তই কওঁ কেনে লাগছে আমাৰ কাম নাই চাই দে তোমালোকক বহুত টাইম দেখি আছোঁ মই এইখিনিত থিয় হৈ আছিলা এই ৰ'দত ঘামি জামি অৱস্থা নাই ঠাণ্ডা খালা না নাই খাইছা ঠিকে আছে বাকী ঘৰ ক'ত তোমালোকৰ তোমাৰ কোৱা তোমাৰ চাংচাৰিতে চাংচাৰিত গৰমো বহুত মৰমো বহুত আৰু ছোৱালীও বহুত চিঠিয়া হাঁহিতে একা বেকা চাৱনিতে উলিয়া বুলিয়া হলো মই কোৱা লক্ষী তই যা এবাৰ তই যা যাচোন মই নুশুনোৱে তোৰ কথা কচোন মই কিনো মোৰ লগত ফটো উঠছি এই নালচিঙে বাংলাটোৰ লগত কোনে ফটো উঠছি কোনে ফটো উঠছি যে ইমান হাঁহি আছা কিয় তিৰিমান হা এই গধা ফটো উঠিছে বহুত গৰম গাইছ বাবা তই খাই থাক তোক য'তে দেখা খাৱাই মই এক জি আনবে গেলো আনবে তই বুজি নাপাওঁ মই দেখাব লগা খা তই মই নাখাওঁ ইচ্ছা নাই বাবু ভালনে ঠাণ্ডা খালা ঠিক আছে বাবা ঠাণ্ডা খালা তাক কলি সি যদি যায় গুৱাহাটীত যায় আপি লগ কৰে কিবা লগ কৰে তই মনত নগত থুমি আহিছিলি ৰাতিৰ পৰাই হা কচোন সেইটো মোৰ পাৰ্চনেল প্ৰপাৰ্টি পাৰ্চনেল প্ৰপাৰ্টি তই ৰাতিৰ পৰা ক'ত থুমি আহিছিলি বেলেগৰ প্ৰপাৰ্টি ঘূৰিব যাওঁ না মই ভাঙা চিঙা হৈ গ'ল এটা একো নাই চব এটা খালী বটল এইগিলা অলপ চাফ কৰিব লাগিব আকা ঐ কুফ মোনা চিংছে কিন্তু তই যাত্ৰা চিঙি গৈছি হ'ব দে যাত্ৰা চিংছি বাকী যি নহওক দোকান চোকান আমাৰ বঢ়িয়া পেলাই বাকী যদি কিবা বেয়াকৈ কৈছে বেয়া চিনাকি আমি ল'ৰা ধেমালি কৰিছোঁ আজি আমাৰ ল'ৰা ধেমালি চলিছে বাকী আমাৰ দোকান খতম হ'ল পইচা চিনি ধেমালি কৰিছোঁ এইটো পইচা মোক দিলে আপোনাৰ কেচিয়াৰ চিট ছাত্তিয়া দে তুমিও লেখা এফালে লেখি দিয়ক কি কম মানে যি হৈছে ৰাতি খানা এটা খালি হ'ল কিবাকে বাকী আমাৰ চব দোকান খতম আমি এতিয়া সামৰণি মাৰোঁ আৰু অলপ যাব আছে আমাৰ বেলেগ কামত বাকী লগ পাম আৰু দুখা পিছত দিয়া তোমালোকক লগ পাই ভাল লাগিলে লগ পাম আৰু পিছত লগ পাই ভাল লাগিল তোমালোকক বাকী বেয়া চেয়া নাপাবা আৰু হা বাকী ঠিকে আছে ন চব দিয়া ৰ'দ দিছে বহুত কলা পৰি যাবা যোৱা ই মানে অলপ সেনেকুৱাই মানে তাৰমানে আগৰ পৰাই সেনেকুৱা তাক বেয়া পায়ো লাভ নাই ভাল পায়ো লাভ নাই দিয়া ঠিক আছে চাফাই অভিযান চলি গৈছে নেকি কাকা কিবা এটা কওঁ কুকুৰ তোক কবাৰো একো নাই মোবাইলটো ভাষাই নাই বুজিছে কবাৰ ভাষাই নাই তোৰ লগত লো এক আনছো নেকি এনে চাফা কৰাকৈ লো এনে আনছো এক লো চাফা কৰ এনে কৈছো দে বল গাড়ীত ভৰাব নাকান্দি মই ৰুমাল দিম তোক ৰুমাল দি আপি নাই ন মই দিম তোক বুজিছা যা গাড়ীত থৈ বাকী গাড়ী আমাৰ চব কমপ্লিট হ'ল তো আমি এতিয়া যাওঁ নেকি হীৰা ঘৰত আৰু ৰ'দ বহুত দি আছে কামো আছে ঘৰত বহুত ভালে লাগিলে শৰাই ঘাট কলেজৰ ইউনিয়ন মেম্বাৰে আমাক বহুতখিনি হেল্প কৰিলে তো আমি ইয়াতে কলেজতে আছোঁ এতিয়া যাওঁ আমি ঘৰলৈ নেকি আমাৰ দোকান খতম হ'ল গাইছ নেকি বাচা তো মোক চুক ক'লে পইচা পোৱা নাই না কি কৰিব আৰু উপায় নাই আৰু দেখ আৰু গাইছ তো গাইছ আমি দোকান চোকান দি পেলাই চব খতম কৰি এতিয়া ঘৰত যাই আছোঁ দোকানো আজি সিমান এটা লাভ নহ'ল কিন্তু ল'ৰা ধেমালি অলপ বঢ়িয়া হ'ল ভাল লাগিল বাকী আমাৰ এই গোটেইকেইটা আছে আৰু আছ বাকী ঠিকে আছে নে চব হা বাকী চব ঠিকে আছে ভাল লাগিল আজি নাই তোমাৰ উঠিলেও নুঠিলেও নাই আৰু থাকিলেও নাখা আমি মানুহ
আৰু ঠিক আছে গাইছ বাই বাই আৰু লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে অলপ বেলেগ টাইপৰ ভিডিঅ' লৈ আহিম তো আজিলৈকে বাই বাই ৰ'দ দিছে বহুত